হেল্ল' বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ অন্য এটা ভিডিঅ'লৈ। পুনৰ মুকলি হ'ল ষ্টাফ চিলেকশ্যন কমিশ্যন অৰ্থাৎ SSC তৰফৰ পৰা চাকৰি। ভাৰত চৰকাৰে মুকলি কৰিলে 1207টা পদ। এই পদৰ বাবে আপোনালোকৰ বয়স কিমান হ'ব লাগিব, কোৱালিফিকেশ্যন কিমান লাগিব, লাষ্ট ডেট কেতিয়ালৈ থাকিব আদি সকলো তথ্য সম্পৰ্কে আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। তো বলক দেৰি নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ' আৰম্ভ কৰাৰ আগতে আপোনালোকে যদি আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো বজাই দিব যাতে আপোনালোকে আমাৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকে। তো বন্ধু বান্ধৱীসকল, আপোনালোকক ইতিমধ্যে জনাইছোঁ যে আজিৰ চাকৰিটো SSC তৰফৰ পৰা মুকলি হৈছে আৰু ইয়াত 1207টা ষ্টেনোগ্ৰাফাৰ গ্ৰেড C আৰু গ্ৰেড D পদৰ কাৰণে ভেকেঞ্চি ওলাইছে আৰু এই পদৰ বাবে মেল ফিমেল সকলোৱে এপ্লাই কৰিব পাৰিব আৰু এই পদৰ এপ্লাই কৰাৰ লাষ্ট ডেট আগষ্টৰ 23 তাৰিখলৈ দিয়া হৈছে। গতিকে আপোনালোকে যদি এই পদৰ বাবে ইলিজিবল হয় তেনেহ'লে আপোনালোকে এই পদৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু এই বয়সৰ সময়সীমাৰ ক্ষেত্ৰত আপুনি যদি এই গ্ৰেড C পদৰ বাবে এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপোনাৰ বয়স 18 পৰা 30 বছৰ বয়সলৈ হ'ব লাগিব আৰু যদি আপুনি গ্ৰেড D পদৰ বাবে এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপোনাৰ বয়স 18 পৰা 27 বছৰ বয়সলৈ হ'ব লাগিব। আৰু আপোনালোকৰ কাষ্ট কেটেগৰী অনুসাৰে আপোনালোকৰ বয়সৰ সময়সীমা এনেদৰে বঢ়াই দিয়া হৈছে, যেনে SC বা ST হ'লে 5 বছৰ, OBC হ'লে 3 বছৰ আৰু PWD হ'লে 10 বছৰ। আৰু এই পদৰ বাবে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন 12 পাছ বিচাৰিছে, অৰ্থাৎ মাথো হাই ছেকেণ্ডাৰী পাছ কৰি আপোনালোকে এই পদৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু এপ্লিকেশ্যন ফিছৰ ক্ষেত্ৰত SC বা ST কেণ্ডিডেটসকলে কোনো ধৰণৰ ফিছ দিব নালাগে আৰু OBC কেটেগৰীৰ কেণ্ডিডেট হ'লে তেওঁলোকে 100 টকাকৈ এটা এপ্লিকেশ্যন ফিছ দিব লাগিব। চ' এই ৱেবছাইটৰ লিংকটো আপোনালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতে পাই যাব। তাত গৈ আপোনালোকে এই পদৰ বিষয়ে সবিশেষ চাই ল'ব পাৰিব আৰু লগতে এপ্লাই কৰাৰ লিংকো ইয়াতে পাই যাব। ইয়াৰ পৰা আপোনালোকে এই পদৰ বাবে অনলাইন যোগে অতি সহজতে এপ্লাই কৰিব পাৰিব। তো বন্ধু বান্ধৱীসকল, আশা কৰোঁ আজিৰ ভিডিঅ'টো নিশ্চয় আপোনালোকৰ কামত আহিছে আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ জব ৰিলেটেড ভিডিঅ' সকলোতকৈ আগতে পাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। শেষলৈ ভিডিঅ'টো চোৱাৰ বাবে আৰু মোক মৰম ভাল পোৱা দিয়াৰ বাবে ধন্যবাদ।